নমস্কাৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম। আপোনালোকক স্বাগতম। ইয়াছাম অধ্যয়নত আজি আমি ক্লাছ 6ৰ জাতীয় বিদ্যালয় স্কুলৰ বিজ্ঞানৰ প্ৰথমটো লেচন আলোচনা কৰিবলৈ গৈ আছো। প্ৰথমটো কোৱেশ্চন দিছে, খালী ঠাই পূৰ কৰিব। খালী ঠাই পূৰ কৰিব কি দিছে, আমি উশাহত ডেছ গেছ বায়ুৰ পৰা গ্ৰহণ কৰোঁ। ডেছ গেছ, বায়ুত আমাৰ কি গেছ থাকে? বহুত ধৰণৰ গেছ থাকে। তাৰ পৰা মানুহে বা জীৱ জন্তুৱে কি গেছ গ্ৰহণ কৰে? অক্সিজেন গেছটো গ্ৰহণ কৰে। তেনেহলে কি হ'ব যে আমি উশাহত অক্সিজেন গেছ গ্ৰহণ কৰোঁ। ক'ৰ পৰা? বায়ুৰ পৰা। তাৰপিছত নেক্সট কোৱেশ্চনটো কি দিছে, কুকুৰাৰ পোৱালি ডেছৰ পৰা উপজে। কুকুৰাৰ পোৱালি, কুকুৰা ক'ৰ পৰা উপজে? কুকুৰা কণীৰ পৰা উপজে। ঠিক আছে, ফাৰ্ষ্টত কণী হ'ব, কণীৰ পৰা কি হ'ব? এটা কুকুৰাৰ পোৱালি হ'ব। উদ্ভিদে ডেছ পদ্ধতিৰে নিজৰ খাদ্য প্ৰস্তুত কৰে। উদ্ভিদে কেৰাহীত ৰান্ধে নেকি? কিবা প্ৰেছাৰ কুকাৰত ভাত বহায় নেকি? কেতিয়াবা চাইছে নেকি এনেকুৱা? নহয় না, পাতত এটা পদ্ধতিৰে খাদ্যবোৰ তৈয়াৰ কৰে। সেই পদ্ধতিটোৰ নাম হৈছে সালোক সংশ্লেষণ পদ্ধতি। এই পদ্ধতিটোৰ নাম কি? সালোক সংশ্লেষণ পদ্ধতি। সালোক সংশ্লেষণ পদ্ধতিৰ দ্বাৰা কি কৰে? খাদ্যবিলাক প্ৰস্তুত কৰে। উদ্ভিদে খাদ্য প্ৰস্তুত কৰে। তাৰপিছত নেক্সট কোৱেশ্চন, শুদ্ধ অশুদ্ধ। শুদ্ধ উত্তৰ বাছি উলিওৱা। লাজুকীলতাই কি উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়? 3 নম্বৰ কোৱেশ্চনৰ প্ৰথমটো যেটো দিছে যে লাজুকীলতা যি উদ্ভিদটো আছে, এই উদ্ভিদটো কি উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়? লাজুকীলতাক তুমি যদি টাচ কৰি দিয়া তেনেহলে চাবা পাতবোৰ জাপ খাই যাব। ঠিক আছে, তাৰ মানে কি? স্পৰ্শৰ প্ৰতি। টাচ কৰা মানে কি? স্পৰ্শ কৰা। স্পৰ্শৰ প্ৰতি সঁহাৰি জনায়। তাৰপিছত নেক্সট কোৱেশ্চন কি দিছে, পৰিবেশৰ অজৈবিক উপাদান হল। পৰিবেশৰ অজৈবিক উপাদান ইয়াত দুটাই হ'ব পাৰে। এটাৰ উত্তৰ হ'ব বায়ু, অথবা পানীও হ'ব পাৰে। বায়ু আৰু পানীৰ মাজত যিকোনো এটা লিখিলে হৈ গ'ল। যে প্ৰাণীৰ দেহত উৎপন্ন হোৱা অলাগতিয়াল বস্তু ওলাই যোৱাৰ পদ্ধতিটো হল, আমাৰ দেহত যিবিলাক অলাগতিয়াল বস্তু আছে, এই বস্তুবোৰ কি পদ্ধতিৰ দ্বাৰা ওলাই যায়? যেতিয়া আমি বাহিৰত খেলিব যাওঁ তেতিয়া আমি চাম যে আমাৰ শৰীৰৰ পৰা কি হয়? ঘাম ওলায়। এনেকুৱা টাইপৰ ঘটনাক আমি কি বুলি কওঁ? ৰেচন বুলি কওঁ। নেক্সট কোৱেশ্চন যেটো দিছে, পোৱালি যোগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম লিখা। পোৱালি যোগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম হল গৰু আৰু মেকুৰী। উদ্দীপক কাক বলে? কি দিছে, স্পৰ্শ, অতিপাত ঠাণ্ডা বা গৰম, উজ্জ্বল পোহৰৰ প্ৰতি, ইয়াত প্ৰতি হ'ব। ঠিক আছে, এইটো ভুল হৈছে, ইয়াত প্ৰতি হ'ব। সঁহাৰি জনায় সকলো জীৱে ইয়াকে উদ্দীপক বলে। তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱাৰ দুটা উদাহৰণ দিয়া। তো জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱাৰ দুটা উদাহৰণ হল, কেঁচু এডাল লাহেকে চুই দিলে কোচ খায়। কেঁচু এটা আছে, সাপোজ ধৰা এনেকুৱা টাইপৰ কেঁচু এটা আছে, ইয়াক যদি তুমি লাহেকে যদি চুই দিয়া তেনেহলে চাবা কেঁচুটো এনেকে কোচ খাই যাব। ঠিক আছে, ৰাতি বনৰীয়া প্ৰাণীৰ গাত উজ্জ্বল পোহৰ পৰিলে সিহঁত তৎক্ষণাৎ কি হয়? আঁতৰি যায়। তাৰপিছত নেক্সট কোৱেশ্চন কি দিছে, জীৱ আৰু জ্বৰৰ 4টা পাৰ্থক্য লিখা। জীৱই উশাহ নিশাহ লয়, আনহাতে জ্বৰই উশাহ নিশাহ নলয়। জীৱই বংশবৃদ্ধি কৰে, আনহাতে জ্বৰই বংশবৃদ্ধি কৰিব নোৱাৰে। এতিয়া তোমাৰ তাত এখন য'ত বহি আছা, এখন টেবিল আছে বা কিবা এটা আছে, এই টেবিলটো তো জড় বস্তু হয়। এই টেবিলটো কি উশাহ নিশাহ নিব পাৰে নেকি? নোৱাৰে। এই টেবিলটো কি বংশবৃদ্ধি কৰিব পাৰে নেকি? নোৱাৰে। তো যিবোৰ বস্তু এইবিলাকৰ লগত জড়িত নহয়, তোমাৰ চাৰিওকাষত থকা বস্তুবোৰৰ মাজত, এইবোৰে জড় হ'ব। নেক্সট কি আছে, যে জীৱক জীয়াই থাকিবলৈ খাদ্য লাগে। ঠিক আছে, আমি যে জীয়াই আছো, আমাক খাদ্য দৰকাৰ আছে নে নাই? তুমি এতিয়া পঢ়ি আছা, পঢ়াৰ পিছত কি কৰিবা? কিবা বস্তু এটা খাবা। তোমাৰ যে বিচনাটো আছে, এইটো কি খাব বিচাৰে নেকি? খাব নিবিচাৰে। তোমাৰ যি পঢ়াৰ টেবিলটো আছে, এইটো কি খাব বিচাৰে নেকি? নিবিচাৰে। এইবোৰ কি হয়? জড় হয়। তেনেহলে জড়ৰ খাদ্য নালাগে। উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ দুটা পাৰ্থক্য লিখা। উদ্ভিদ আৰু প্ৰাণী দুটাৰ পাৰ্থক্য তলত উল্লেখ কৰা হল। কি দিছে, প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। প্ৰাণীয়ে কি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে? তুমি এতিয়া ক'বা যে প্ৰেছাৰত ভাত বনায়, মাংস বনায়, এইবোৰতো নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা নহল, এইবোৰতো কিবা এটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰা হল, হয় নে নাই? যেনেকুৱা উদ্ভিদ শাক পাচলি খাওঁ, উদ্ভিদৰ পৰা নিৰ্ভৰ। তাৰপিছত মাংস খাওঁ, ছাগলীৰ ওপৰত নিৰ্ভৰ, হয় নে নাই? মাছৰ ওপৰত নিৰ্ভৰ। আনহাতে সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা তাৰ পাতত কি কৰে? পোহৰ পেলায় আৰু তাৰ পৰা খাদ্য প্ৰস্তুত কৰে। প্ৰাণীৰ ক্ষেত্ৰত প্ৰজনন প্ৰধানকৈ যৌন প্ৰক্ৰিয়াৰ মাধ্যমত হয়, আনহাতে উদ্ভিদৰ ক্ষেত্ৰতো অযৌন প্ৰজননো সমানে পৰিলক্ষিত হয়। ৰেচনৰ প্ৰয়োজনীয়তা কি সুধিছে, শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ বৰ্জন কৰাত সহায় কৰে। এইটো হল ৰেচনৰ প্ৰয়োজনীয়তা। ৰেচনৰ প্ৰয়োজনীয়তা কি হয়? যে আমাৰ শৰীৰৰ পৰা যিবোৰ অলাগতিয়াল যিবোৰ বস্তু আছে, এই বস্তুবোৰ কি কৰে? বাহিৰত ওলাই দিয়ে। ইয়াকে কি বুলি কোৱা হয়? ৰেচনৰ প্ৰয়োজনীয়তা বুলি কোৱা হয়। আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয়? আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয়? আমি এতিয়াই জানিলো যে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ পৰা কি কৰে? খাদ্য তৈয়াৰ কৰে। এতিয়া যদি কোনো এটা মানুহক
এমাহ দুমাহ ধৰি যদি খাদ্য বস্তু দিয়া নহয়, এই মানুহটো বাচি থাকিব পাৰিবনে? নাকি এই মানুহটো বৃদ্ধি হ'ব পাৰিব, ব্ৰেইনৰ বিকাশ, শৰীৰৰ বৃদ্ধি হ'ব পাৰিব? একো নহয়। তাৰ মানে কি, আমি যদি খাদ্য নাখাওঁ তেনেহলে আমাৰ বৃদ্ধি নহয়। আৰু আমি এতিয়াই জানিলো যে গছৰ গছৰ খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কিহৰ প্ৰয়োজন হয়? সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন হয়। আন্ধাৰত কেতিয়াও গছ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। তেনেহলে পোহৰ নহলে উদ্ভিদে সালোক সংশ্লেষণ কৰিব নোৱাৰে। স্বাভাৱিকতে আন্ধাৰত গছৰ বৃদ্ধি নহয়। যেহেতু খাদ্য নাপায় তেনেহলে গাছটো বৃদ্ধি হব কেনেকে? বৃদ্ধি হব নোৱাৰে। জীৱ বুলিলে কি বুজা? জীয়াই থকা বস্তুবোৰকে জীৱ বুলি কোৱা হয়। জীৱৰ বস্তু জীয়াই আছে তাকে কি বুলি কোৱা হব? জীৱ বুলি কোৱা হব। জীৱৰ বৈশিষ্ট্যসমূহ লিখা। জীৱৰ বৈশিষ্ট্যসমূহ হৈছে জীৱই উশাহ নিশাহ লয়, এতিয়াই কৈছো। জীৱে উদ্দীপকৰ প্ৰতি চাউৰি জনায়। এতিয়া তোমাৰ হাতত কিবা এটা গৰম বস্তু লাগিছে, তুমি তৎক্ষণাৎ হাতটো কি কৰিবা? আঁতৰাই আনিবা, নাকি তুমি লগাই ৰাখিবা? আঁতৰাই আনিবা। তো তাৰ মানে কি হল বস্তুটো? যে জীৱে উদ্দীপকৰ প্ৰতি কি কৰে? চহাৰি জনায়। তাৰপিছত কি দিছে? জীৱই খাদ্য খায়। জীৱই কি কৰে? খাদ্য খায়। জীৱৰ বংশবৃদ্ধি হয়। তাৰপিছত জীৱৰ চলন আছে, যেনেকে আমি চলি ফুৰি থাকো, জীৱৰ চলন আছে। আমাৰ চৌপাশ বুলিলে কি বুজা? আমাৰ চৌপাশ বুলিলে আমাৰ চাৰিওকাষে থকা জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ সমষ্টিক বুজায়। জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ সমষ্টিক বুজায়। এতিয়া আমাৰ এই চেপ্টাৰটোৰ লাষ্ট কোৱেশ্চন যিটো আছে, পৰিবেশৰ উপাদান কেই প্ৰকাৰৰ? পৰিবেশৰ উপাদান প্ৰধানকৈ দুই প্ৰকাৰৰ। কি কি হয়? জৈৱিক উপাদান আৰু অজৈৱিক উপাদান।